হ'ল দে এতিয়া প্ৰথমে ক মাহ কেইটা আমাৰ 12টা গোসাঁইটো সঁচাকে মনত ৰৈ গ'ল দেখোন কচোন ক কি ক প্ৰথমটো মাহ দিনত বিহু খালো ৰাতি ফাংচন চাবলৈ গলো বহাগ গোটেই ৰাতি ফাংচন চোৱাৰ পিছত এনেকুৱা নাছিলো এনেকুৱা গম লাগিছে পিছা মাহতো গোটেই গাত খামুচি জেঠ তাৰপা কিন্তু তাৰ পিছৰ মাহত মই গোটেই মাহ ফল মূল খাব লগা হৈছে আহাৰ মাহ কিহৰ কাৰণে ফল মূল খালি পিছা মাহত চোন বলবম শাওনত বলবম হৈছে এতিয়া ক তাৰপা যে মই ঘূৰি আহিলো পিছা মাহত মই আৰু তাক নামঘৰতে সোমাই দিলো শংকৰদেৱৰ তিথি ভাদ মাহ তাৰপা যে ঘূৰি আহিছো মই আজৰিয়ে পনাকে যা কিহৰ কাৰণে পিছা মাহত দুৰ্গা পূজাই আহিল আহিন বঢ়িয়া তাৰপা যে ওলাই আহিছো পিছা মাহতো এৰি পোৱা নাই কিহৰ কাৰণে তুলসী পুলি ৰুবলৈ লগাই দিছে হৈছেতো কাতি মাহত তুলসী পুলি ৰুৱে কাতি বিহু তাৰপা যে ইমান কষ্ট মষ্টে ওলাই আহিছো পিছা মাহতো মোৰ তাক ধান কাটিবলৈ লৈ গ'ল অকিছা আঘোণত ধান পকে হৈছে কৈছা আঘোণ মাহত যে ৰাতিপুৱাই সোমাইছো মাহৰ লাষ্টত ওলাই আহিছো মানে সন্ধিয়া ওলাই আহিলো যে পিছত গোটেই মাহ মোৰ ঠাণ্ডাও পোহৰত ঠাণ্ডা লেপ ল'ব লাগে মই ভাবিছো এই মাহত যিহেতু ঠাণ্ডা পাইছো পিছা মাহত জ্বলা দিম মাংস খাই দিলো বঢ়িয়া মাঘত মেজি জুই জ্বলাও হাঁহৰ মাংস খাওঁ বঢ়িয়া আছে এতিয়া হাঁহ ছাগলী মাংস খালো প্ৰেছাৰ উঠিছে নে কি হৈছে নাজানিছো ইমান গম লাগিছে